নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কৃতি অনন্য কাশ্যপ। মোৰ আইৰ চকু পানী আৰু মোৰ দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে। ৰিম ঝিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত, গিৰি 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 তাৰেনো মাদল বজাই ক'ত। এই অসম দেশত হে মাইহাং বাতিত সোৱাদ পানী যাচে কোনে ক'ত। কাৰ পদূলিত কেতে কিনো বলে ভুলাই ক'ত। এই অসম দেশত এথানি লৈ সাগৰ হৈ গ'ল, সাগৰক ভয় নকৰেনো কোনে ক'ত। এই অসম দেশত ৰিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত, গিৰি 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 তাৰেনো মাদল বজাই ক'ত। এই অসম দেশত হে মাইহাং বাতিত সোৱাদ পানী যাচে কোনে ক'ত। কাৰ পদূলিত কেতে কিনো মদে